কবিতাৰ শিৰোনাম আই। কবিতাটিৰ কথা আৰু আবৃত্তি বৰ্ণালী তালুকদাৰ। আই, আজি মই নীৰৱ অ। তই পিছে নেভাবিবি আই, মই চৌপাশৰ পৰিৱেশক ভয় কৰি নীৰৱ বুলি। তোৰ দুৰৱস্থাৰ শোচনীয় ৰূপটোৱেহে মোক নীৰৱ কৰি পেলাইছে অ আই। তোৰ সন্তানবোৰে তোৰ বেমাৰৰ খবৰটো ইমান আওপকীয়াকৈ লৈছে যে তোৰ তাত খবৰটো পাইহি মানে তই চাগে আমাক পিঠিয়েই দিবি অ আই। তোৰ সন্তানে পাতৰ মাজতেই নিজক হেৰুৱাইছে। মূল শিপা পাবলৈ যে এতিয়াও বহু পৰেই বাকী। ডালে পাতে উৰি ফুৰি ভাই ভাইৰ মাজতেই কাজিয়া কৰি থাকোঁতে কেতিয়ানো দুষ্কৃতিয়ে গছৰ গুৰি কাটিবহি গমকেই নেপাব সিহঁতে। তোৰ বুকুৰ এফাল সন্তানবোৰক সুবুদ্ধিৰে সুপথত পৰিচালিত হ'বলৈ সুমতি দে অ আই। নহ'লে কিছুমান ভণ্ডৰ প্ৰলোভনৰ মায়াজালতেই হেৰুৱাব ঘৰলৈ উভতাৰ সঠিক পথটিৰ সন্ধান। আই, যিদিনা তোৰ বুকুখন নিকা কৰাৰ সঠিক পথটি বিচাৰি পাম, সেইদিনা তেজেৰে ৰাঙলী মোৰ এই শৰীৰটো তোক উচৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। আই, কিন্তু আজি মই একেবাৰে নীৰৱ অ।